নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো হ'ব বিহুৰ ওপৰত, মানে বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে সেয়া আপোনালোকক দেখুৱাম। আৰু এইফালে আহিছোঁ পিঠা খুন্দিবলৈ জেঠাই আৰু মই ঢেকি দিছোঁ, জেঠাই কৰিছে। আৰু এয়া পিঠা পুৰিব হ'ল। এইফালে পিঠা, এইফালে গুড় আৰু নাৰিকল, এইফালে গুড় পৰি আছে দেই। জুই ভাপটোৱে নাপাবৰ কাৰণে এইখন দি লোৱা হৈছে দেই। আৰু এইফালে পিঠাকেইটা বনাই হৈছে আৰু বাকী বনাই থাকোঁচোন, চাই থাকক। গাইজ, মোৰ পিঠা বনাই হৈ গ'ল আৰু মই এতিয়া আহিছোঁ জেতুকা ল'বলৈ, মানে জেতুকা খুন্দিম তাৰপিছত ল'ম। আৰু এইফালে মই জেতুকাক পিচি আছোঁ, বগী আৰু মই। আৰু এয়া মোৰ জেতুকা, আৰু এতিয়া ঘৰত গৈ লওঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ সকলোকে। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।